নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক কমেন্ট কৰি আছিলা যে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ ওপৰত এটা ভিডিঅ' বনোৱা ঠিক আছে আনন্দৰাম এৱাৰ্ড কোনসকল ছাত্ৰ ছাত্ৰী পাব মই কৈ দিছো যিসকলে এবাৰ মেট্ৰিক পাছ কৰিছে 75% বা তাতোতকৈ ওপৰত তেওঁলোকে আনন্দৰাম বঁটাটোৰ বাবে এলিজিবল হ'ব মানে ক'ব গ'লে ষ্টাৰ পালে তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা বা ষ্টাৰতকৈ ওপৰ পালে ঠিক আছে ষ্টাৰতকৈ এবভ যিখিনি ওপৰ আছে ডিষ্টিংচন ষ্টাৰ 75% বা তাতোতকৈ বেছি পালে তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডটো আবেদন কৰিব পাৰিবা আনন্দৰাম বৰুৱা এৱাৰ্ডটো এমাউণ্টটো হৈছে 15000 টকা আৰু বহুতে কমেন্ট কৰিব পাৰে 12500 টকা দিব বুলি দেখা গৈছে যেন 12500 টকাও দিয়া গৈছে যোৱাবাৰ যিখিনি দিছিলে 12500 টকাকে দিছিলে কিন্তু স্কিমটো 15000 টকাই হয় 15000 টকাকে তোমালোকক দিব তোমালোকে জানি থোৱা 12500 টকা দিয়ে বা 15000 টকা দিয়ে যিমানটো দিয়ে দিব মুঠতে তোমালোকে অনলাইনটো কৰিবা 75% আৰু তাতোতকৈ ওপৰ হলে তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডটোৰ বাবে এলিজিবল হবা 2019 চনলৈকে ল্যাপটপ দিছিলে কিন্তু 2020 চনৰ পৰা 20000 কে পইচা দিছিলে আৰু যোৱা বছৰ তাৰ আগৰ বছৰৰ পৰা তোমালোকক এমাউন্ট অলপ কমাই দিলে 15000 টকা দিছিলে কিন্তু দেখা গৈছে যেন যোৱা বছৰ 12500 টকা দিয়া গৈছে এই এমাউন্টটো গম পালা লাষ্ট ইয়াৰ 12500 টকা দিছিলে এবাৰ কনফাৰ্ম কৰি ক'ব নোৱাৰি কিমান দিব 15000 টকা স্কিমটো হয় তোমালোকক যদি 12500 টকা দিয়ে একো নাই হেতুৱে তোমালোকে সুখী হবা ঠিক আছে তাৰ বাবে ডকুমেন্টছ কি লাগিব শুনা আনন্দৰাম বৰুৱা এৱাৰ্ডটো আবেদন কৰিবৰ বাবে ডকুমেন্টছ লাগিব তোমালোকৰ প্ৰথমতে বেংক পাছবুকখন তোমালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাই থবা তেতিয়া ভাল হয় পইচাটো সোমাই যায় লিংক নহলে হয় কিন্তু আধাৰ কাৰ্ডৰ লগত লিংক নহলে কেৱাইসি লাগি থাকে তেতিয়া কেৱাইসি লাগি থাকিলে পইচাটো নুহুমাই অলপ প্ৰবলেম হৈ যায় তোমালোকে যিখন বেংক পাছবুক দিবা হেখন মুঠতে চলি থকা পাছবুক হ'ব লাগিব বলে তাত বলে কেৱাইসি লাগি আছে বলে আধাৰ লিংক নাই তেনেকুৱা ধৰণৰ নিদিবা তোমালোকে একদম ভাল এখন পাছবুক দিবা য'ত তোমালোকৰ সব প্ৰবলেমটো সলভ হৈ আছে ঠিক আছে প্ৰথমতে ক'লো তোমালোকৰ বেংক পাছবুকখন শুদ্ধকে দিবা তোমালোকে আৰু বেংক পাছবুকত যিটো নাম আছে সেই নামটো তোমালোকৰ এডমিট কাৰ্ডখনতো থাকিব লাগে তেতিয়া ভাল হয় আৰু এটা লাগিব দ্বিতীয়তে লাগিব মোবাইল নাম্বাৰ প্ৰথমতে বেংক পাছবুক দ্বিতীয়তে মোবাইল নাম্বাৰ তৃতীয়তে তোমালোকৰ এডমিট কাৰ্ডটো লাগিব মাৰ্কশিটখন লাগিব এডমিট কাৰ্ড মাৰ্কশিটখন ফটো হেবিলাক লাগিব মই এটা তোমালোকৰ নটিফিকেশনখন দেখাই দিম তাত ডকুমেন্টছখিনি ধুনিয়াকে উল্লেখ কৰা আছে কি লাগিব এতিয়া জাস্ট তোমালোকক মুখেৰে মই এনেকে ধুনিয়াকে বুজাই দিছো ভিডিওটো যদি তোমালোকে ভিডিওটো চাই পেলাই এটা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কাৰণ তোমালোকে সাবস্ক্ৰাইব কৰি থলে গম পাই যাবা যে মই যেতিয়া ভিডিও দিম যেটো আনন্দৰাম এৱাৰ্ড বঁটাটো আহিব সেই বঁটাটো কেনেকৈ অনলাইন কৰে যেহেতু মই দোকানত কৰি দিওঁ অনলাইন আৰু মই কৰিছো ষ্টুডেন্টসও পাই গৈছে ধুনিয়াকে জনে মই ধুনিয়াকে অনলাইনটো কৰি দেখাই দিম তোমালোকে ভিডিওটো একলৈকে চাই দিবা যেতিয়া মই অনলাইন কৰা সম্পৰ্কে ভিডিও দিম তোমালোকে পাই যাবা জাস্ট তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশন বেলটো অন কৰি ৰাখিবা অকল হেবাবে বুলি নহয় তোমালোকৰ এবাৰ মেট্ৰিক পাছ কৰিছা যদি স্কলাৰশিপ আহিব স্কলাৰশিপ তোমালোকে 11ত পাবা ন সেই স্কলাৰশিপ সম্পৰ্কীয় ভিডিও মই এটা আগবঢ়ালো কিন্তু আকৌ ভিডিও দিম তোমালোকে হেবাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু চাকৰি সম্পৰ্কীয় ভিডিও আপলোড দিয়ে থাকো ঠিক আছে এতিয়াতো কথাখিনি হিমানটো হৈ গ'ল তাৰ পাছত এতিয়া তোমালোকক মই নটিফিকেশনটো দেখাই দিছো আৰু পৰ্টেলটো দেখাই দিছো কোনটো পৰ্টেলত কৰিব লাগে অকমান আইডিয়া দিছো যোৱা বছৰ এটা নটিফিকেশন আছে কেতিয়াৰ পৰা আনন্দৰাম বৰুৱা এৱাৰ্ড ষ্টাৰ্ট হৈছিলে তাৰে তোমালোকক এটা মই নটিফিকেশনখন দেখাই দিছো আৰু পৰ্টেলটো সম্পৰ্কে তোমালোকক মই দেখাই দিছো ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে পৰ্টেলটো লিংক ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাব পাৰিবা এইটো পৰ্টেলটো যোৱা বছৰৰ আছিল তথাপি তোমালোকক মই জাস্ট আইডিয়াটো দি দিছো ইয়াতে যে লিখা আছে ৰেজিষ্টাৰ হিয়াৰ যদি ক্লিক কৰা পাছত তোমালোকে ইয়াতে লিখা আছে এছএছএলসি ৰুল এডমিট কাৰ্ডত যাবা ৰুলটো দিবা ইয়াতে অকন ডাঙৰকৈ দেখাইছো ৰুলটো দিবা তাৰ পাছত ইয়াতে দিব লাগিব এছএছএলসি নং মানে যেটো এক্সট্ৰাকে নং থাকে হে নংটো দিবা বহুত সিম্পল হয় আৰু ইয়াতে কৈছে এছএছএলসি ৰেজিষ্ট্ৰেচন নাম্বাৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো তাতে দিয়া থাকে এডমিটতে আৰু ইমেইল আইডিটো তোমালোকে দিবা তাৰ পাছত মোবাইল নাম্বাৰটো দিব কৈছে মোবাইল নাম্বাৰটো ইয়াত কৈছে আধাৰ লিংকৰ সৈতে হ'ব লাগিব সেই মোবাইল নাম্বাৰটো দিবা আৰু সেন্ড ওটিপিত ক্লিক কৰিবা
তাৰ পাছত চেন OTP-ত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে OTP-টো এণ্টাৰ কৰি দিবা কৰাৰ পাছত ভেৰিফাই OTP-ত তোমালোকে এনেদৰে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকে ইয়াতে দেখা পাবা সাবমিট বুটাম সেই সাবমিট বুটামটোত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ নেক্সট পেজটো ষ্টাৰ্ট হৈ যাব যেহেতু মই এতিয়া দেখাব নোৱাৰো কাৰণ এতিয়ালৈকে অনলাইন প্ৰসেসটো ষ্টাৰ্ট হোৱা নাই যেহেতু এটো 2024 চনৰ হয় জাস্ট তোমালোকক আইডিয়াটো দিছো বহুত সিম্পল হয় তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা তাৰ পাছত তোমালোকক মই নটিফিকেশনখন দেখাই দিছো এটো যোৱা বছৰ নটিফিকেশন হয় তোমালোকে কমেন্ট নিদিবা যে তই যোৱা বছৰ নটিফিকেশনখন কিয় দেখাইছো এটো তোমালোকক জাস্ট আইডিয়া এটা দিছো 15/7/2024 ৰ পৰা ষ্টাৰ্ট হৈছিল মানে যোৱা বছৰ জুলাই মান্থৰ পৰা ষ্টাৰ্ট হৈছিল এই বছৰ তোমালোকক হিমানটো টাইমতে ষ্টাৰ্ট হ'ব জুলাই মান্থৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৱেবসাইটটো ইয়াতে নাম লিখা আছে www.madhyamik.assam.gov.in এটো জাস্ট তোমালোকক দেখাইছো যোৱা বছৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল এটো vidyarthi.co.in তো তোমালোকে লিংক আবেদন কৰিব পাৰিবা এটো ৱেবসাইটখন দিয়া আছে আৰু 15/7/2024 ৰ পৰা যোৱা বছৰ ষ্টাৰ্ট হৈছিল এবাৰ তোমালোকক হিমানটো টাইমে দিব বেছি দিন নিদিয়ে 25/7/2000 মানে তোমালোকক যোৱা বছৰ 10 দিন সময় দিছিল সেই 10 দিন সময়ত তোমালোকে অনলাইনটো কৰিব লাগিছিল ঠিক একে এই বছৰ তোমালোকক 10 দিন মানে সময় দিব যোৱা বছৰ মানে বহুত ষ্টুডেন্টে কৰা নাছিলে হেতু কাৰণে আকৌ তেওঁলোকে নৱেম্বৰ মান্থত আকৌ ৰিলিজ কৰিছিল পোৰ্টেলটো হে তোমালোকক এবাৰো তেনেকুৱা কৰিব পাৰে হেবে তোমালোকে টাইম থাকুতে ৰেজিষ্ট্ৰেচনটো কৰি থবা অনলাইনটো কৰি থবা ঠিক আছে ইয়াতে তোমালোকক ডকুমেন্টছ খিনি ইয়াতে দিয়া আছে বেংক একাউন্টখন লাগিব তোমালোকৰ এটা লিখা আছে বেংক একাউন্ট মাস্ট বি ইন সেম অফ আধাৰ কাৰ্ড মানে তোমালোকক আধাৰ কাৰ্ডত থকা মতে বেংক একাউন্টৰ নামটো সেম টু সেম থাকিব লাগিব তাৰপিছত লিখা আছে নেম অফ একাউন্ট হোল্ডাৰ শুড বি এক্স্যাক্টলি সেম as the name in seva admit card মানে তোমালোকৰ বেংক একাউন্টত যেটো নাম আছে হেতু আধাৰ কাৰ্ডৰ হৈতে নহয় সৰি admit cardৰ হৈতে তোমালোকৰ সেম থাকিব লাগিব তাৰ পাছত ইয়াতে কৈছে বেংক একাউন্ট শুড বি এক্টিভ হ'বলে তোমাৰ বেংক একাউন্টটো এক্টিভ হ'ব লাগিব বুলি কৈছে এটো ডিটেইলছ তোমালোকক মই ভিডিও ডেসক্ৰিপচনত দিয়া দিব তোমালোকে ধুনিকে চাই লবা আৰু ইয়াতে কৈছে যে ফৰ মাইনৰ একাউন্ট হোল্ডাৰ দা মিনিমাম ট্ৰানজাকচন লিমিট শুড বি মেইনটেইনিং তোমালোকে যদি মাইনৰ হয় তেন্তে তোমালোকৰ একাউন্টটো তোমালোকে ধুনিকে লিমিটত ৰাখিব লাগিব তাৰ পাছত আৰু ইয়াতে কৈছে যে তাৰপিছত ইয়াতে কৈছে তোমালোকে যেতিয়া বেংক একাউন্টটো ভৰাবা শুদ্ধকে ভৰাব লাগিব ইয়াতে কৈছে যদি তোমালোকে মানে একাউন্টটো ভৰুৱা শুদ্ধকে ভৰাব লাগিব কিছুমান মানে জিৰো টু জেগাত জিৰো জেগাত ও থাকে হেতু খেলমিলি কৰিব নালাগে ইয়াতে লিখা আছে হেতুৱে তোমালোকে চাই লবা হেতু জিৰো হয় নে ও হয় হেতু তোমালোকে ভালকে চাই দিবা বহুতৰ খেলিমিলি থাকে যোৱা বছৰ বহুত ষ্টুডেন্টছৰ IFC কোডটো ভুল হৈছে মানে যত জিৰো লিখা আছে তাত ও দিছে যত ও লিখা আছে তাত জিৰো দিছে ঠিক আছে এখন যোৱা বছৰ আসলে ঠিক একে হ'ব এই বছৰো তোমালোকৰ একে হ'ব আপোনাক মই ধুনিয়াকে নটিফিকেশনখন বুজাই দিলো যেহেতু এখন নটিফিকেশন 2024 চনৰ হয় এতিয়ালৈকে 2025 চনৰ নটিফিকেশনখনটো মুকলি কৰা নাই কিন্তু প্ৰায়খিনি একেখিনিয়ে হ'ব অনলাইন কৰা ডেটটো এক্স্যাক্টলি তোমালোকৰ জুলাই মান্থ মানৰ পৰা ষ্টাৰ্ট হ'ব জাস্ট তোমালোকক এটা আইডিয়া দিছো কিমান দিন থাকে মাত্ৰ 10 দিন যোৱাবাৰ সময় দিছিলে এবাৰ 10 দিনে সময় দিব সাগে আৰু ডকুমেন্টছ কি লাগে যোৱা বছৰ যিখিনি ডকুমেন্টছ লাগিছে ঠিক একে লাগিব খালি তোমালোকে বেংক একাউন্টখন ভালকে শুদ্ধকে দিবা আৰু শুদ্ধকে IFC কোডটো ভৰাবা যত তোমালোকৰ ও থাকে তাত জিৰো নিদিবা যত জিৰো থাকে তাত ও নিদিবা IFC কোডত ও নাথাকে হেতু জিৰো হয় জাস্ট এক্সাম্পল হিচাপে PUNB 0RRBAGB হেতু ও নহয় তোমালোকে ভুলতে ও নিদিবা হেতু জিৰোয়ে থাকে হেতু ভালকে তোমালোকে গুগলত সাৰ্চ কৰিবা যদি তোমালোকৰ পাসবুকখনত অলপ খেলিমিলিকে ধৰিব পৰা নাই তেন্তে গুগলত সাৰ্চ কৰিবা তোমালোকৰ বেংকটো ব্ৰাঞ্চটো মাৰি দিবা IFC কোডটো ওলাই যাব আৰু তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা বহুত সিম্পল প্ৰসেস হয় এতিয়া অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই ভিডিও বনাই তোমালোকক ধুনিয়াকে ডিটেইলছত বুজাই দিম তোমালোকে কৰিবও পাৰিবা নিজৰ মোবাইলতে কৰিব পাৰিবা বিশেষ একো পুৰাব নালাগে দুটামান স্টেপ থাকে তোমালোকে হেখিনি কৰিলেও হৈ যাব বাকি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা স্কলাৰশ্বিপ সম্পৰ্কীয় ভিডিও পাবা যোৱা তোমালোকে মোৰ চেনেলটো চোৱাগে স্কলাৰশ্বিপ সম্পৰ্কীয় ভিডিও আগবঢ়াই থোৱা আছে তোমালোকে মেট্ৰিক পাছ কৰিলে কোনটো স্কলাৰশ্বিপ পাবা বাই বাই